বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই ঋক্তিকাই মোৰ চেনেল ঋক্তিকাৰ আখলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ আহকচোন মোৰ সৰু পাকঘৰটোলৈ যাওঁ আৰু তাতে আপোনালোকক আজি মই জুতি দিবলৈ লৈছোঁ এটা অসমীয়া থলুৱা খাদ্যৰ আহকচোন কেনেকৈ আপোনালোকক জুতি দিওঁ তাকে চাওঁ আজি মই থলুৱা সোৱাদৰ জুতিটো ল'ব বিচাৰিছোঁ চিকেনেৰে আৰু ইয়াতে এতিয়া মই দি দিম আলু কেইটুকুৰ আৰু মই দি দিম ইয়াতে মছলা ইয়াতে মই লৈছোঁ হালধি 1 টিস্পুন কাশ্মীৰী মিৰ্চ লৈছোঁ হাফ টিস্পুন আৰু চিকেন মছলা লৈছোঁ 1 টিস্পুন আৰু ব্লেক পেপাৰ পাউডাৰ লৈছোঁ হাফ টিস্পুন আৰু লাল মিৰ্চ পাউডাৰ লৈছোঁ হাফ টিস্পুন আৰু ইয়াতে এতিয়া মই দি দিম সোৱাদ অনুসাৰে নিমখ এতিয়া এই আটাইখিনি ভালদৰে মেৰিনেট কৰি লম তাৰ কাৰণে মই ইয়াতে অকমান মিঠাতেল দি দিছোঁ এইখিনি এতিয়া আমি মেৰিনেট কৰা হৈ গ'ল এইখিনি এতিয়া আমি অলপ সময়ৰ কাৰণে থৈ দিম এনেদৰে আনফালে মই মছলা লৈ লৈছোঁ আদা নহৰু কেঁচা জলকীয়া মান ধনিয়াৰ পাত যিটো বঙালী ধনিয়া বুলিও কয় বহুলোকে আৰু এনেদৰে সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ তেলত দিবৰ বাবে আৰু এইখিনি মই মিক্সিত দি পিচি ল'ম আৰু এইখিনি লৈছোঁ ধনিয়া পাত কেইটুকুৰামান ডালচেনি 4টা ইলাচি এটা ডাঙৰ ইলাচি আৰু 4টা লং এই আটাইখিনি এতিয়া মই মিক্সিত দি ভালদৰে পেষ্ট এটা বনাই ল'ম এতিয়া মই গেছত এনেদৰে কেৰাহীখন উঠাই দিছোঁ আৰু ইয়াতে এতিয়া মই দি দিম প্ৰয়োজন অনুসাৰে মিঠাতেল এতিয়া তেলখিনি অলপ আমি গৰম হ'বলৈ দিম আমাৰ তেলখিনি গৰম হৈছে ইয়াতে মই এতিয়া দি দিম 3টা শুকান জলকীয়া মই এনেদৰে চিঙি পেলাই দি দিছোঁ আৰু তাৰ লগতে দি দিম দুখিলা তেজপাত ইয়াতে এতিয়া আমি দি দিম সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে আমি ভাজি ল'ম আমাৰ পিঁয়াজখিনি ভজা হৈ গ'ল ইয়াতে আমি দি দিম এতিয়া এই পেষ্টটো এইখিনিও এতিয়া আমি কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি ল'ম এয়া দেখিছেনে কাষে কাষে ধুনীয়াকৈ তেল বিৰিঙি উঠিছে তাৰমানে আমাৰ এইখিনি ভজা হৈ গৈছে ইয়াতে এতিয়া আমি দি দিম মেৰিনেট কৰি থোৱা আলু আৰু চিকেনখিনি এইখিনি এতিয়া আমি ধুনীয়াকৈ মিলাই দিম এইখিনি আমি ধুনীয়াকৈ মিলাই দিলোঁ এতিয়া ইয়াত আমি অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম গেছটো মই মিডিয়াম লোত দি থৈছোঁ ইয়াত এটা মই বিশেষ সামগ্ৰী দিম কি দিওঁ সেইটো চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এইখিনি দেখিছেনে কিমান ধুনীয়াকৈ তেলখিনি বিৰিঙি উঠিছে ইয়াতে এতিয়া মই দি দিম সেই বিশেষ সামগ্ৰীটো এয়া হৈছে ক'লা তিল এইখিনি অলপ মই ড্ৰাই ৰ'ষ্ট কৰি পেলাই মিক্সিত এনেদৰে পিচি লৈছোঁ আৰু এইখিনি এতিয়া আমি মাংসখিনিৰ লগত ভালদৰে মিলাই দিম এয়া আমি ধুনীয়াকৈ গোটেইখিনি মিলাই দিলোঁ এতিয়া আকৌ অলপ সময় কাৰণে আমি এইখিনি ঢাকি থৈ দিম
এয়া আমাৰ মাংসখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া ইয়াতে আমি দি দিম গৰম পানী। এইখিনি এতিয়া আমি ভালদৰে উতলিবলৈ দিম। এয়া আমাৰ অসমীয়া থলুৱা জুতিৰ চিকেন গ্ৰেভিখন ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'বোৰ যদিহে চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।